নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি APSC সেটৰ যোৱা বছৰৰ যিখন পেপাৰ 2022-23 তাৰে কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটো হ'ল, যিসকলে এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব। খুব শ্বৰ্টকৈ বনাইছোঁ, গোটেইখিনি এটা ভিডিঅ'তে দিবলৈ চেষ্টা কৰা নাই, বিকজ অলপ অলপকৈ চাই থাকক, তেতিয়া এংগেজিঙো হ'ব। অ'কে, চ' এইটো কুৱেশ্যন আহিছিলে যে হাউ মেনি ট্ৰাইংগলছ কেন বি ফৰ্ম উইথ এ ৰেগুলাৰ অক্টাগন। ত' অক্টাগন আমাৰ কি 8টা ছাইড থকা। অ'কে, 1 2 1 2 3 4 5 6 7 8। অ'কে, চ' 8টা ছাইড আছে ইয়াতে। চ' কৈছে যে হুৱেৰ ভাৰ্টিচেছ মানে কি এই পইণ্টকেইটা অফ দ্য অক্টাগন আৰ দ্য ভাৰ্টিচেছ অফ দ্য ট্ৰাইংগল। চ' প্ৰথম কণ্ডিশ্যন দিছে যে ভাৰ্টিচেছ কেইটা ট্ৰাইংগলকেইটাৰ ভাৰ্টিচেছ হ'ব লাগিব, যেনেকৈ ABD। অ'কে, নেক্সট দিছে যে ইচ ট্ৰাইংগল কেন হেভ অনলি ওৱান ছাইড কমন উইথ ডেট অফ দ্য অক্টেংগল। চ' মাত্ৰ এটা ছাইডহে কমন থাকিব পাৰিব ট্ৰাইংগলটোৰ অক্টাগনটোৰ সৈতে। চ' মই এইটো গ্ৰীণ কালাৰেৰে ট্ৰাইংগলটো বুজাইছোঁ, ৰেড কালাৰেৰে অক্টাগনটো বুজাইছোঁ। চ' ইয়াতে AB যদি এটা ছাইড আমি অক্টাগনটো লওঁ, বাকী AD আৰু BD হৈছে আমাৰ ট্ৰাইংগলৰ ছাইডটো। দুটা ছাইড হ'ব নোৱাৰে, মানে আমাৰ ABC এনেকৈ ট্ৰাইংগলটো হ'ব নোৱাৰে, তেতিয়াহ'লে আমাৰ দুটা ছাইড হৈ যাব, এইটো কণ্ডিশ্যন হ'ব নোৱাৰে। অ'কে, চ' সেইটো কণ্ডিশ্যন মানি কিমানটা ট্ৰাইংগল ফৰ্ম হ'ব। আৰু থাৰ্ড কণ্ডিশ্যনটো দিছে যে চেণ্টাৰৰ থ্ৰুৱেদি নান অফ দ্য ছাইড পাছেছ থ্ৰু দ্য চেণ্টাৰ অফ দ্য অক্টাগন। কোনোটো ছাইড অক্টাগনৰ চেণ্টাৰৰ মাজেদি যাব নোৱাৰে, মানে এনেকৈ যাব নোৱাৰে বা এইটো হ'ব নোৱাৰে, চেণ্টাৰৰ মাজেদি যাব নোৱাৰে। অ'কে, বা এনেকৈও যাব নোৱাৰে, এইটোও হ'ব নোৱাৰে। চ' তেনেকুৱা কণ্ডিশ্যনত মেক্সিমাম কিমানটা আমাৰ ট্ৰাইংগল ফৰ্ম হ'ব। অ'কে, চ' আমি জাষ্ট এটা ছাইডৰ চালে ওলাই যাব। চ' ফৰ ছাইড AB, অকল যদি ABৰ কাৰণে চাওঁ আমি, কেইটা ট্ৰাইংগল ফৰ্ম হ'ব ABD। অ'কে, মানে ABD এইটো, আৰু আমাৰ হ'ব নেক্সট ABG। অ'কে, ABG, বাকীকেইটা নহয়, কাৰণ এইটো হ'লে চেণ্টাৰৰ মাজেৰে যাব। তাৰপিছতে আকৌ যদি আমাৰ এইটো যদি হয় দুটা ছাইড হৈ যাব, দুটা ছাইড হ'ব নোৱাৰে, অকল এইটো হ'ব আৰু আমাৰ এইটো। চ' যদি ABৰ কাৰণে দুটা ট্ৰাইংগল ফৰ্ম হয়, তেতিয়াহ'লে বাকী যিকেইটা ছাইড আছে, 8টা ছাইড আছে, চ' 8টা ছাইডৰ কাৰণে চ' প্ৰত্যেকৰে দুটাকৈ ট্ৰাইংগল, চ' টোটেল হ'ব আমাৰ 16টা ট্ৰাইংগল। অ'কে, চ' এইটো কুৱেশ্যন বেলেগকৈ দিব পাৰে, তেতিয়া এনচাৰো বেলেগ হ'ব। যদি আমাক চেণ্টাৰৰ মাজেৰে যোৱা কণ্ডিশ্যনটো ধৰি নিদিয়ে, তেতিয়াহ'লে এইটো 8 4 গুণ 32 32 হ'ব তেতিয়া এনচাৰ, কাৰণ তেতিয়া আমাৰ আৰু দুটা এক্সট্ৰা বাঢ়ি যাব। অ'কে, এনেকৈও হ'ব, এই দুটাও হ'ব তেতিয়া। অ'কে, আৰু যদি এইফালেও দিয়ে তেতিয়া আমাৰ টোটেল আৰু বেছি হৈ যাব। অ'কে, তেতিয়া আৰু বেছি হৈ যাব ট্ৰাইংগল আমাৰ, তেতিয়া 6টাকৈ হ'ব, তেতিয়া আমাৰ 8 6 গুণ 48 48টা হ'ব তেতিয়া। অ'কে, চ' কণ্ডিশ্যনটো চাই ল'ব, যদি এইটো কণ্ডিশ্যন দিয়ে এনচাৰ হ'ব 16। এইটো কুৱেশ্যন খুব আহি থকা দেখা যায়, UPSCটো আহিছে, APSCটো যোৱা বছৰ আহিছে। নেক্সট কুৱেশ্যন, এইটো ৰিজনিঙৰ ইজি যদিও কনফিউজ কৰি দিছে অলপ। চ' চাৰ্কুলটোৱে বুজাইছে ফুটবল লাভাৰ্ছ। অ'কে, ইন দ্য স্কুৱেৰ ৰিপ্ৰেজেণ্ট ট্ৰেডাৰ্ছ, স্কুৱেৰটোৱে ট্ৰেডাৰক বুজাইছে। চাৰ্কুল ৰিপ্ৰেজেণ্ট ফুটবল লাভাৰ্ছ আমাৰ চাৰ্কুলটোৱে বুজাইছে। ট্ৰাইংগল ৰিপ্ৰেজেণ্ট ওমেন হু লাভছ ফুটবল, ট্ৰাইংগলটোৱে ওমেন যিয়ে ফুটবল ভাল পায়। চ' সুধিছে হুইচ স্লাইচ ৰিপ্ৰেজেণ্টছ ওমেন হু লাভ ফুটবল বাট নট দ্য ট্ৰেডাৰ্ছ। অ'কে, যে ওমেনে ফুটবল ভাল পায় বা ট্ৰেডাৰ্ছ নহয়, কোনটোৱে বুজাইছে। অ'কে, চ' আমি অপশ্যনকেইটা চাওঁ। প্ৰথম চি চাইছোঁ, চিটো হ'ব জানো? চিটো আমাৰ কি আছে, ট্ৰেডাৰৰ ভিতৰত আছে বা ট্ৰেডাৰ হ'ব নোৱাৰে বুলি লিখা আছে, চ' চিটো নহয়। ইটো যদি চাওঁ, ইটো আমাৰ কি হয়, ওমেন হু লাভছ ফুটবল হয়। অ'কে, ট্ৰেডাৰ হয় জানো? নহয়, ট্ৰেডাৰৰ ভিতৰত নাই। অ'কে, স্কুৱেৰৰ ভিতৰত নাই, কিন্তু লাভছ ফুটবল হয়। অ'কে, ওমেন বুলি স্পেচিফাই কৰি দিছে, গতিকে ইটো হ'ব। যদি এনেকৈ দিলে হয় যে স্লাইডছ ৰিপ্ৰেজেণ্ট হু লাভছ ফুটবল, তেতিয়াহ'লে দেয়াৰ ইজ ন' ছাচ শ্লাইডছ হৈ গ'ল। ইয়াত যিটো অপশ্যনত এইটো নাই। অ'কে, চ' সেইখিনি মিলাই কিনে চাই ল'ব কণ্ডিশ্যনকেইটা। চ' এইটো এনচাৰ ইজিলি আমাৰ কি হ'ব, এনচাৰ হ'ব আমাৰ ই। অ'কে, এনচাৰ হ'ব আমাৰ ই। নেক্সট কুৱেশ্যন, এইটো দিছে
এইটো আমাৰ এলফাবেটৰ ছিৰিজৰ কুৱেশ্যন প্ৰায় আহে এক্সামত AK BL DN আৰু GQ অ'কে চ' কৈছে যে নেক্সট এলফাবেট দুটা কি হ'ব GQৰ পিছত তো GQৰ পিছত এলফাবেটটো কি হ'ব চ' আমি পেটাৰ্ণটো যদি চাওঁ AK আছে BL আছে DN আছে আৰু GQ আছে এৰ পিছত B হয় ঠিকে আছে আৰু বিৰ পিছত C হয় কিন্তু C দিয়া নাই D দিছে অ'কে চ' এটা স্কিপ মই স্কিপ কৰাটো ইয়াতে ড্ৰ কৰি লৈছোঁ এইটো Cটো স্কিপ হ'ল নেক্সট ডিৰ পিছত ABCDEFটো স্কিপ হ'ল G হ'ল অ'কে বাকী ছেকেণ্ড লেটাৰটো যদি চাওঁ IJKL এটাও স্কিপ হোৱা নাই এমটো স্কিপ হ'ল এম তাৰপিছতে এমৰ পিছত এন আহিলে অ'কে NOP স্কিপ হ'ল তাৰপিছতে OP কিউ আহিলে কিউ সেইকাৰণে কি কৰিলোঁ প্ৰথমবাৰত এটাও স্কিপ হোৱা নাই ছেকেণ্ড বাৰত এটা হৈছে অ'কে তাৰপিছত দুটা স্কিপ হৈছে তাৰপিছত তিনিটা স্কিপ হ'ব ডেফিনেটলি চ' সেইকাৰণে আমাৰ HGHIJ তাৰপিছতে K হ'ব এইটো আৰু QRSTU অ'কে চ' এইটো আমাৰ কি হ'ব এনচাৰ K আৰু U অ'কে চ' এইটো ভিডিঅ'ত মই তিনিটা কভাৰ কৰিলোঁ নেক্সট ভিডিঅ'ত আৰু বাকী থকা কুৱেশ্যনবিলাক কভাৰ কৰিম চাই থাকিব ষ্টাডি স্মাৰ্ট ইউটিউব চেনেলটো আৰু নতুন চেনেল হয় ছাপোৰ্ট কৰি যাব ভাল ভাল কণ্টেণ্ট দিব চেষ্টা কৰিম এক্সাম আহিলে গতিকে প্ৰিভিয়াছ ইয়াৰৰ পেপাৰখন এবাৰ চাই যাবই কাৰণ তেনেকুৱা পেটাৰ্ণতে আহিব থেংক ইউ